ৰোল নম্বৰ ৱাইজ নহয় চাগে সেইটো হৈছে আমাৰ কম্পিউটাৰ লেব তো আমাৰ ইয়াত হ'ব এতিয়া কুইজ স্কোৱাড 8 মোবাইল আনিব পাইছো না আজি ইয়াত হাঁহি আছে এইফালে বহা এইফালে আমাৰ লেঙুৱাই আহিছে এইখিনি চব আমাৰ স্কোৱাড 8ৰ মেম্বাৰ ইয়াত 2001 201ৰ পৰা আছে ন ইয়াত হাঁহি আছে এইটো আছে ৰক টিম আছে ইয়াত এইফালে বহি নাই হা অঁ ইয়াত 201ৰ পৰা আছে ন 201ৰ পৰা আছে নেকি 201ৰ পৰা আছে ইয়াত 201ৰ পৰা আছে এয়া পোৱালি আমাৰ আজিতো চাগে ফালিবা কুইজ ইয়াত 201ৰ পৰা আছে অঁ অঁ তো আমাৰ কুইজৰ বাবে চব ৰৈ আছে এতিয়ালৈকে কুইজ অহা নাই এইটো ৰিভিজন এতিয়ালৈকে ৰিভিজন মাৰি শেষ নেট কানেক্ট হোৱা নাই আমাৰ ইয়াত কুইজ দিব পাৰিছা ৱাইফাই কানেক্ট হোৱা নাই চবে ৰখি আছে স্কোৱাড এইটো স্কোৱাড 8ৰ মেম্বাৰবোৰ ৰাজদীপ জৈন ভাই কেনেকুৱা লাগিছে দি ল'বা আহি আপোনাৰ সাক্ষাৎকাৰ ল'বলৈহে আহিছোঁ হা কিয় লাজ কৰিছে সেইটো আপুনি কি কৰি আছে এতিয়া তাৰপিছত আছে আমাৰ ৰাজকুমাৰ কামান মা কেনেকুৱা লাগিছে তেনে হেৰি কৰি পিনি ইয়াত বহি পিনি নহ'লে আমাৰ বিশাল কথা স্কোৱাড 8ৰ মানে গৌৰৱ এইফালে আমাৰ মোক কামান এটা কথা কোৱা মোক এটা কথা নেপাত ট্ৰেইনিং কৰি কেনেকুৱা লাগিছে হা 70 বা এই 8 কিলো কমিছে তো কথা নেপাত ট্ৰেইনিং কৰি কেনেকুৱা লাগিছে আৰু দুমাহ ঐ ৰাণাদিত্য দলে কেনেকুৱা লাগিছে ট্ৰেইনিং কৰি নেপাত আৰু বছৰত গৈছে ন স্বামী ট্ৰেইনিং কৰি কেনেকুৱা লাগিছে নেপাত অনুভৱটো ভাল ঐ চমৰ কেনেকুৱা লাগিছে ভৰিটোতো দুখ পাই ল'লি ট্ৰেইনিং কৰি বাকী এতিয়া ইয়াৰ ভৰি এইটো ভৰি দুখ পাই আছে ন হা বাওঁ ভৰি দুখ পাই আছে লাহেকৈ আকৌ আহিব এতিয়া ট্ৰেইনিঙত এতিয়া অলপ দুখ পাই আছে ইফালে আছে এইফালে স্কোৱাড 9 ৰক টিম এইফালে বাকীখিনি স্কোৱাড 9ৰ মেম্বাৰ আছে এইফালে ধনজিত ঐ কেনেকুৱা লাগিছে ট্ৰেইনিং কৰি অনুভৱটো কেনেকুৱা হা বাই কৰিব মন গৈছে বাই কৰি থাকিব মন গৈছে ট্ৰেইনিং আৰু দুমাহ আছে শেষ হ'বলৈ দুমাহে আৰু প্ৰায় কেনেকুৱা লাগিছে ট্ৰেইনিং কৰি নেপাত হা হাঁহিটোৱে হাঁহি কষ্ট হয় অলপ কিন্তু ঠিকে আছে শেষ হ'বগৈ এতিয়া ভালকৈ গ'লগৈ কেনেকুৱা লাগিছে আধা ট্ৰেইনিংটো ইঅ'টো বাহিৰত হাত ইনজুৰ্ড হৈছিলে প্ৰথমতে অলপ বাহিৰতে ট্ৰেইনিং কটালে এতিয়া কেনলি ভালকৈ ফুল একদম জইন কৰিছে ৰিটেষ্ট দিছে দুটামান টেষ্ট থাকি গৈছিলে হাত দুখ পোৱাৰ কাৰণে নট এটেণ্ড দিছে ৰিটেষ্ট নহয় একচুৱেলি ৰিটেষ্টখিনিৰ লগত দিছিলে হা ল'ৰাটোৱে APSC দিছে এইবাৰ ল'ৰাটো সৰু পিছে এজ কিমান হৈছে 22 হৈছে এজ তো যোনসকলে একদম ইনস্পায়াৰ হ'ব বিচাৰে এওঁলোকৰ পৰা হ'ব পাৰে ইমান কম বয়সতে অসম পুলিচত SI হৈছে বাকীয়ে আৰু টেষ্ট দিছ এইদুলি কেনেকুৱা হ'ল হা টপাৰ চাগে কুইজত টপাৰ চাগে এতিয়া আমি আকৌ এইফালে যাম পেৰেড গ্ৰাউণ্ড চল এইফালে যাওঁ এইটো হৈছে ট্ৰেইনিং ব্লকৰ আমাৰ এইটো আগফালটো তো ইয়াত ফটো মাৰি আছে
ইয়াত বৰষুণ দি গৈছে অলপ আগত সকলো আমাৰ এতিয়া এইফালে কুইজ 15 আগষ্টৰ কাৰণে যিটো কুইজ হৈছিলে কুইজটো দি আহিছে